সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মদেবর সন্তানময় দক্ষ প্রজাপতি তর্কর যক্ষ রক্ষ নাগ নর সকলোৱে মান্য কৰে মোক পৰম সত্যবান বুলি কিন্তু জটাধাৰী ভগৱা শংকৰে দুঃস্বভাৱী দক্ষ প্ৰজাপতিক নিজকে শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ। কোন গুণে শ্ৰেষ্ঠ হ'ব পাৰে সি দক্ষৰ পাশত? যিদিনা দেখিবহি দক্ষৰ বিক্ৰম সেইদিনা বুজি পাবহি নিৰাজী ভংগ শংকৰে দক্ষ প্ৰজাপতিৰ শক্তি কিমান, ক্ষমতা কিমান, পৰাক্ৰম কিমান। সাবধান দক্ষ, মৃত্যু তোর অতি ভান্বিত। আপুনি অধৈৰ্য হলে ৰাজ্যত সুশাসন চলিব কেনেকৈ? ঠিকেই কৈছে লক্ষেনজী, মই অধৈৰ্য হোৱা উচিত। ব্ৰহ্মদেৱৰ সন্তান মই দক্ষ প্ৰজাপতি। লক্ষেনজী মহাৰাজ, ৰাজ্যৰ সংবাদ কি আছে? সুখেৰে সকলো প্ৰজাই
দক্ষপুরী মহারাজ রাজ্যৰ সকলো প্ৰজাৰেই মংগল সকলো প্ৰজাই সুখে শান্তিৰে কৰিছে বসবাস আমাৰ ৰাজ্যতে পৰমাই কোনেও ৰাজ্যৰ ভিতৰতে ৰাজ দুঃশাসনতে আৰু পৰে যদি কোনোজনে ৰাজ দুঃশাসনতে কৰি তাৰে পৰে পৰে নিবন্ধিত কৰি তাকে গভীৰ মধ্যতে শতবাৰ প্ৰশংসা কৰো মই তোমাৰ বীৰত্ব তোমাৰ শকতিত আছে মোৰ অগাধ বিশ্বাস প্ৰকৃতি মোৰ অতিশয় মৰমৰ কন্যা প্ৰসূতিৰ আৰাখন আৰু সতীৰ স্বয়ম্বৰ মই কৰিছো আয়োজন বহু ৰজা মহাৰজা স্বয়ম্বৰ সভালৈ মই কৰিছো নিমন্ত্ৰণ অতি উলাহ মানহেৰে হ'ব মোৰ কন্যাপতিৰ স্বয়ম্বৰ সভা প্ৰসেনজিৎ স্বয়ম্বৰ মণ্ডপ সুন্দৰ কৰি সজাই তোলাগৈ আৰু মহাৰাজ প্ৰসেনজিৎ মহাৰাজ এই কাৰ্য হ'ব অতি আনন্দদায়ক কিন্তু আমার বাবে হ'ব অতি গুৰুত্বপূৰ্ণ আমার বাবে